ৱেলকাম টু মাই চেনেল হিৰণময়ীজ ৱৰ্ল্ড। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ তিতামৰা আগৰ এটা ৰেচিপি, যিটো মই বাঁহৰ গাজ দি বনাম। এনেকৈ মই তিতামৰা আগ কেইটামান আনি ল'লোঁ আৰু তাক মই এইদৰে প্ৰত্যেকটোৱে গাঁঠি দি ল'লোঁ। তাৰপাছত বাঁহগাজখিনি বইল কৰি ল'লোঁ। ভাজিবৰ কাৰণে এয়া মই পিঁয়াজ এটা কাটি লৈছোঁ আৰু ভোট জলকীয়া দুটা পাতলকৈ কাটি লৈছোঁ। এতিয়া ব'লকচোন মইনো কেনেকৈ ৰান্ধোঁ আপোনালোকক দেখুৱাওঁ। কেৰাহী গৰম হ'ল, ইয়াত মই অকণমান তেল দি লৈছোঁ। অকণমান সৰহকৈ দিছোঁ, কিয়নো গাজত তেলটো সৰহকৈ লাগে। এতিয়া গৰম হ'বলৈ দিছোঁ। এয়া কেৰাহীত দিয়া তেল গৰম হ'ল। এতিয়া আমি ইয়াত পিঁয়াজ কেইডোখৰ দি দিম। আৰু লগে লগে কাটি থোৱা ভোট জলকীয়া কেইডোখৰো তেলতে দি দিছোঁ। এতিয়া মই ইয়াত নিমখ আৰু হালধি দি দিম। সকলোখিনি অকণমান লৰাই পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ মই ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াত তিতামৰা আগখিনি দি দিছোঁ। তাৰপাছত বাঁহৰ গাজ মই গোটেইখিনি নিদিওঁ, এয়া আধা কৰি লৈছোঁ, আধাটো মই ইয়াত দি দিছোঁ। আৰু এতিয়া মই ইয়াক ভালদৰে লৰাই ভাজিম। ঢাকন দি প্ৰায় 10 মিনিটমান ভাজিলোঁ। পানী অকণমান ছটিয়াই দিছিলোঁ লাগি ধৰা নিচিনা হোৱাৰ কাৰণে। আপোনালোকেও প্ৰয়োজন অনুসৰি পানী অকণমান ছটিয়াই দিব পাৰে, আৰু যদি সিজে তেতিয়া নিছিটিয়ালেও হয়। এতিয়া এয়া নমাবৰ কাৰণে সাজু হ'ল। ইয়াক মই এতিয়া নমাব পাৰিম, কাৰণ সিজি গ'ল। বাঁহগাজখিনি মই বইল কৰি লৈছিলোঁ, গতিকে বাঁহগাজখিনি ইতিমধ্যে সিজিয়ে আছিলে, আৰু এয়া মৰাপাতখিনিও সিজি গ'ল। এতিয়া মই ইয়াক নমাই থ'ম। এয়া বাঁহগাজ আৰু তিতামৰা ভাজি ৰেডি হৈ গ'ল। মই ইয়াত কোনো মছলা ব্যৱহাৰ কৰা নাই, কিয়নো তিতামৰা এনেও তিতা। ইয়াত মাথো মই পিঁয়াজ দি ভাজিছোঁ আৰু ভোট জলকীয়া কাটি দিছোঁ, বেলেগ একো নাই। এতিয়া আপোনালোকে মোৰ এই ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব, কাৰণ মই দিয়া প্ৰত্যেকটো ভিডিঅ' যাতে প্ৰথমতে আপোনাৰ ওচৰ পায়। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ অন্য এটি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে। ধন্যবাদ।